মই পৃথিৱী। বাংলা ভাষাৰ কবিতা মই পৃথিৱী। মূল আছিক ৰাজা। অনুবাদ বৰ্ণালী ভূঞা। সহকাৰী অধ্যাপিকা চিনামৰা মহাবিদ্যালয়। বিশেষ কৃতজ্ঞতা ডক্টৰ অঞ্জন শইকীয়া, অধ্যক্ষ চিনামৰা মহাবিদ্যালয়, যোৰহাট। মই পৃথিৱী। মোক অনেক কষ্ট দিছা, সমস্ত সীমা অতিক্ৰম কৰি এটাৰ পিছত এটাকৈ মোৰ শৰীৰত আঘাত হানিছা তোমালোকে উপলব্ধি কৰা নাই মোৰ দুখ, মোৰ যন্ত্ৰণা। বাৰে বাৰে হাতযোৰ কৰি কৈছিলোঁ, গছ নাকাটিবা, প্লাষ্টিক বৰ্জন কৰা, অকাৰণতে গাড়ী ঘোঁৰা নচলাবা, শব্দ প্ৰদূষণ নকৰিবা, বায়ু প্ৰদূষণ নকৰিবা। কিন্তু তোমালোকে মোৰ আৰ্তনাদ কদাপিও নুশুনিলা। বাৰে বাৰে চিৎকাৰ কৰা হৈছে, বিশ্বৰ উষ্ণতা বাঢ়িছে, অজন আৱৰণ ক্ষতিগ্ৰস্ত হৈছে, সুমেৰু কুমেৰুত বৰফ গলিবলৈ ধৰিছে। ইমানকৈ কোৱা স্বত্তেও তোমালোকে মাথো শুনি গৈ আছা, কাৰ্যত একোৱেই কৰা নাই, গুৰুত্বই দিয়া নাই মোৰ কথা। তোমালোকৰ মাত্ৰ দৃষ্টি তোমালোকৰ বেংক বেলেঞ্চৰ। তোমালোকে মাথো ভাবিছা নিজৰ স্বাৰ্থৰ কথা। নিজৰ ঘৰত থকা শীত তাপৰ ব্যৱস্থা কৰি ভাবিছা আমাৰ ঘৰটোতো ঠাণ্ডাই, বাহিৰত যিয়েই নহওক কিয়। তোমালোকৰ কাৰণে আমাজনৰ হাবি আজি অগ্নিদগ্ধ। তোমালোকৰ কাৰণে অষ্ট্ৰেলিয়াত হাবি দগ্ধ হৈ পৰিছে। কিমান নিৰীহ পশু পক্ষীৰ মৃত্যু ঘটিছে। তথাপিও তোমালোকৰ জ্ঞান হোৱা নাই, এবাৰো মোক জুমি চাবলৈ বিচৰা নাই। মোৰ শৰীৰ যে কিমান ক্ষত বিক্ষত, এবাৰো ভ্ৰক্ষেপ কৰা নাই। ভ্ৰক্ষেপটো দূৰৰে কথা, আচলতে তোমালোকে জানিও মোৰ অনিষ্ট কৰিছা। সকলো জানিও মোক বিপদৰ ফালে ঠেলি দিছা। আজি মই অসহায়, মই অকলশৰীয়া হৈ পৰিছোঁ। বাৰে বাৰে তোমালোকক সতৰ্ক কৰাৰ স্বত্তেও মই ব্যৰ্থ হ'লোঁ। মোৰ ধ্বংস যেতিয়া অৱধাৰিত, ঠিক তেতিয়াই মোক বচাবলৈ, মোক সহায় কৰিবলৈ আহি পৰিল এই মহামাৰী, হয় কৰোনা ভাইৰাছ। তোমালোকে দিয়া নাম COVID-19। এতিয়াতো নীৰৱে ঘৰতে সোমাই আছা কিয়? এতিয়াতো গছ কাটা নাই, গাড়ী চলোৱা নাই, নাই শব্দ প্ৰদূষণ, নাই বায়ু প্ৰদূষণ। ভাল মানুহৰ নিচিনা ঘৰতে বহি আছা। ক'ত আজি পাৰ্টি, ক্লাব, চিনেমা, হাই কাজিয়া, ভেম, এইবোৰ দেখোন এতিয়া নাই। তোমালোকৰ আচল শক্তিটো আজি বুজাই দিলা। ক'ত এতিয়া ধৰ্মৰ বিভেদ? আজি প্ৰাণ বচোৱাৰ আশাত বৰ্তি আছা তুমি। গো কৰোণা শ্লোগানেৰে একোকে কৰিব নোৱাৰা। হয়, এতিয়া নিজকে শুধৰোৱাৰ সময় হৈছে। মোৰ ধ্বংসলীলা বন্ধ কৰা। যদিহে বাৰে বাৰে মোক অপব্যৱহাৰ কৰা, তেন্তে কৰোণা কেলে? কিমান অজানা বিপদ, কিমান অজানা ৰোগ তোমালোকৰ জীৱনলৈ আহি পৰিব, তোমালোকে চিন্তাও কৰিব নোৱাৰিবা। এতিয়া সময় উকলি যোৱা নাই। নিজৰ বিনন্দীয়া পৃথিৱীখনক নিজৰ ঘৰখনৰ নিচিনাকৈ ভাবিবলৈ শিকা। তোমালোক মানৱ জাতি সঁচাকৈ আচৰিত। নিজৰ অন্যায় শাস্তি যেতিয়া নিজেই দেখিছা, নিজৰ কুকৰ্মৰ ফল নিজেই ভুগিছা, তেতিয়া দুখ দিছা ঈশ্বৰক, আল্লাক, ভগৱানক। তেন্তে আজি শুনা, ঈশ্বৰ, আল্লাহ, ভগৱান কোনেও তোমাক সহায় কৰিব নোৱাৰে। কাৰণ মই পৃথিৱীয়ে সেইসকলক বাৰণ কৰি দিছোঁ। মই পৃথিৱী।